নমস্কাৰ প্ৰিয় দৰ্শক, মই এযোৰ মেখেলা চাদৰ বনাই আছোঁ ফেব্ৰিক আৰু এপ্লিক ৱৰ্কেদি। এতিয়া মই এপ্লিকবিলাক কেনেকৈ মেচিনৰ সহায়ত লগাওঁ মই সেইটো আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। মই এনেকৈয়ে লগাওঁ। আগতে মই চিলাই দিছিলোঁ, কিন্তু মানে বা আঠাও দিওঁ। এতিয়া খুব সোনকালে এইটো প্ৰচেছত কৰিলে খুব সোনকালে চিলাব পাৰি। মই প্ৰথমে এইটো ফুলপাহ এনেকৈ অকণমান আঠা দি মাজত আঠা দি পেলাই এনেকৈ লগাই ল'লোঁ। তাৰপিছত এই মেচিনৰ এই ক্লিপটো যিটো চিলাওঁ আমি কাপোৰ চিলালে লগাওঁ, এইটো খুলি ল'ব লাগিব। খুলি লৈ পেলাই মই এটা ফ্ৰেমত এই ফুলপাহ এনেকৈ লগাই ল'লোঁ। অকণমান টানি লৈছোঁ, খুব সোনকালে হৈ যায়। এতিয়া আমি এইটো এম্ব্ৰইডাৰী কৰিলে যেনেকৈ লগাওঁ ঠিক তেনেকেই হয়। মই অকল ৰান চিলাই মাৰি যাম। খুব কম সময়ৰ ভিতৰতে ফুলপাহ কমপ্লিট হৈ গ'ল। মই আপোনালোকক বেক চাইডটো দেখাই দিওঁ। এইটো বেক চাইডটো, খুব কম সময়তে হয়। এই কমপ্লিট হৈ গ'ল এপাহ ফুল চিলোৱা। চাওকচোন, এইটো এৰাই যোৱাৰো সম্ভাৱনা নাথাকে। আৰু চিলাওঁতে এইটো একদম কাষেৰ এই যিটো মানে অকণমান ছাইডটো আছে, ছাইডৰ পৰা অলপ মাজলৈ চিলাব লাগে। এনেকৈ আমি ডাঙৰ এপ্লিকো কৰিব পাৰোঁ। ডাঙৰ ফ্ৰেম লৈ পেলাই ডাঙৰ এপ্লিকবিলাকো এনেকৈ আমি চিলাব পাৰোঁ। খুব কম সময়ৰ ভিতৰতে এইটো হৈ যায়। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। থেংক ইউ ছ' মাছ।